গাইজ আপোনালোকেতো স্কুটি দেখি থাকে, কিন্তু স্কুটিৰ ভিতৰ ভাগ আপোনালোকে কেতিয়াও দেখি পাইছেনে? মানে স্কুটি এখনৰ ইঞ্জিন বা বাকী পাৰ্টছবোৰ কেনেকুৱা আৰু ক'ত এছেম্বল কৰোৱা থাকে। আমি বাইকৰ সাধাৰণতে দেখিবলৈ পাওঁ, এয়া চাওক বাইকৰ ইঞ্জিনটো এনেকৈ এছেম্বল কৰা থাকে বা বিভিন্ন পাৰ্টছ আমি ধুনীয়াকৈ ইয়াতে দেখিবলৈ পাৰোঁ। কিন্তু আপোনালোকে যদি স্কুটি এখন চাই, ই সম্পূৰ্ণৰূপে কভাৰাইজ। ইয়াৰ ইঞ্জিন ক'ত থাকে, বাকী টেংক ক'ত থাকে, একোৱে আমি নাজানো। চ' বলক এইটো ভিডিঅ'ত মই আজি আপোনালোকক স্কুটি এখনৰ ভিতৰত ক'ত কি কেনেকৈ থাকে ইঞ্জিন সহকাৰে সকলোখিনি আপোনালোকক দেখুৱাই দিওঁ। চাওক, এইখন এখন স্কুটি হয়। এতিয়া এই স্কুটিখনৰ ইঞ্জিন ক'ত আছে আপোনালোকে জানেনে? বলক প্ৰথমতে সেইটো আপোনালোকক দেখুৱাই দিওঁ। বাকী টেংক ক'ত থাকে, বাকী যিমান যি পাৰ্টছ আছে, ইয়াৰ প্লাষ্টিক আৰু চিট এইখিনি কভাৰ যদি আমি হাতাই দিওঁ, তেতিয়াহ'লে আমি সকলোখিনিয়ে দেখিবলৈ পাম। তো বলক আমি ভিডিঅ'টো ডাইৰেক্ট ইয়াৰ পৰাই আৰম্ভ কৰোঁ। গাইজ, ইয়াৰ ভিতৰত আছে সেই স্কুটিখন। তো বলক ভিতৰ ভাগটো কেনেকুৱা এখন স্কুটিৰ আপোনালোকক দেখুৱাই দিওঁ। তো ৰেডি, 1 2 3। এয়া চাওক, এয়া চাওক। ইমান দিনলৈকে আপোনালোকে স্কুটিৰ বাহিৰ ভাগটো দেখি আছিল, কিমান ধুনীয়া এখন স্কুটি। আৰু সেই গোটেইখিনি বস্তু যদি আমি তাৰে প্লাষ্টিকবোৰ গোটেইখিনি যদি আমি আঁতৰাই দিওঁ, তেতিয়াহ'লে ভিতৰত জাষ্ট আপোনালোকে এইখিনি মেইন বস্তু দেখিবলৈ পাব আপোনালোকে। চাওক, এইটো হ'ল মেইন ইঞ্জিন। চাওক, বাইকত আপোনালোকে যেনেকৈ বাহিৰৰ ইঞ্জিনটো এনেকুৱা দেখিবলৈ পায়, এইটো চাওক। আৰু স্কুটিৰ আপোনালোকে ইঞ্জিনটো ইয়াতে দেখিবলৈ পায়। ইয়াতে সম্পূৰ্ণৰূপে চিট আৰু প্লাষ্টিকৰ যি ডিজাইন থাকে সেইবোৰেদি কভাৰ থাকে। এইটো চাওক ইঞ্জিন, কাৰ্বৰেটৰ, এইটো চাওক চেল্ফ মটৰ। চাওক, এয়া হ'ল চেল্ফ মটৰ, এয়া কাৰ্বৰেটৰ, এইটো হ'ল ইঞ্জিনৰ হেড। দেন ইয়াতে আছে চেইন, বা আপোনালোকৰ বাইকত যেনেকৈ চেইন থাকে ইয়াতে আছে বেল্ট। এণ্ড দেন আপোনালোকে বাকী দেখা পাইছে ৱেইট, এইটো ফেন। বাইকৰ ইঞ্জিনটো বাহিৰত কাৰণে সেইটোক এক্সট্ৰাকৈ ঠাণ্ডা কৰাৰ মানে প্ৰয়োজন হৈ নপৰে। কিন্তু ইয়াতে চাওক ইঞ্জিনটো ভিতৰত, তো যাৰ ফলত ই যেতিয়া গৰম হয়, ইয়াকতো ঠাণ্ডা কৰিবই লাগিব। ই ঠাণ্ডা হ'ব নোৱাৰে ভিতৰত থকা কাৰণে, ইয়াতে বতাহ মাৰিব নোৱাৰে ন, যাৰ কাৰণে ইয়াতে এক্সট্ৰাকৈ এটা ফেন লগোৱা থাকে। জাষ্ট এইখিনি বাহিৰত থাকে, তো ইয়াৰ পৰা বতাহ লৈ এই ইঞ্জিনটোক ঠাণ্ডা কৰি ৰাখে। তো ইয়াতে চাওক বিশেষ একো নাই, অকল চেচিছ আৰু ইঞ্জিনটো ইয়াতে দেখিবলৈ পাইছে। আৰু এইটো টেংক, এই চাওক এই টেংক বিভিন্ন স্কুটিৰ বেলেগ বেলেগ, কিছুমানৰ ইয়াতে থাকে, কিছুমানৰ ইয়াতে থাকে। এইটো চাওক কিমান সৰু এটা প্লাষ্টিকৰ টেংক, এইটো এনেকৈ থাকে। বাছ এইটো মই খুলি ৰাখিছিলোঁ। আৰু বাকী ইয়াতে হেণ্ডেল বা কিবা কিবি মিটাৰ চিটাৰ তেনেকুৱা ধৰণৰ লাইট চাইট থাকেই বাৰু। তো মেইন ভিতৰত এনেকুৱা এখন স্কুটি।